আয়োজন করা বিহু কৰ্মশালাত আজি হয়তো অনুষ্ঠান উপভোগ কৰিবলৈ ভিডিঅ'টো প্ৰথমতে আপোনালোকে চাই থাকিব। ঘ্যান দাও খিটখিট 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 খিট দাও ঘ্যান 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 দাও খিটখিট 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 খিট দাও ঘ্যান 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 দাও খিটখিট খিট দাও খিটটা কি ঘ্যান 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 তাক ঘ্যান ঘ্যানটা ঘ্যান। তো এইখিনি আমি একেলগে সকলোৱে খিটিক ঘেনা খিটিক ঘেনা খিটিক ঘেনা ঘেন দাও খিটিক ঘেনা খিটিক ঘেনা খিটিক ঘেনা ঘেন দাও খিটিক ঘেনা খিটিক ঘেনা খিটিক ঘেনা ঘেন দাও।
কেতিয়াও শেষ নহয় গতিকে এই 9 দিনতে শেষ নকৰিবা বা বিহুতে শেষ নকৰিবা বহাগ মাহতে শেষ নকৰিবা নিজে শিকি থাকিবা শিকাৰ কেতিয়াও শেষ নাই আজি মানে শিকিবা সেয়া তোমালোকৰ ভাল মানে আমাৰো ভাল অসমৰ বাবে ভাল নহয় জানো আজি এটা ইমান সুন্দৰ প্ৰচেষ্টা আমাৰ অসম চৰকাৰৰ বিহু নাচক এটা বিশ্ব দৰবাৰত এইদৰে উপস্থাপন কৰা যি প্ৰচেষ্টা চলি আছে সকলোৱে জানে গতিকে সেইখিনিত হয়তো তোমালোকে পিছৰবাৰ তোমালোকে নিজে গৌৰৱ অনুভৱ কৰিব পাৰিবা যে আমি এইখন অসমৰে জীয়ৰী বা আমি এইখন অসমৰে যুৱক আজিও এইটো খুব ভাল কথা ৰামদিয়াৰ 15জন আছেই বৌ আছে বৌ একেই হৈ আছে মানুহজনী কিয় নাচি জানো বাৰু বহু কথা এই গৰ্ভশালাৰ বিমানপত্ৰ আমি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব আৰু আজি 15 চৈতৰ পৰা 23 চৈতলৈকে আছিলে বিহুৰ কৰ্মশালা ইয়াত ৰামদিয়া ভঠেলি খোলাত আয়োজন কৰা হৈছিলে কৰ্মশালা আৰু হাজো আঞ্চলিক ছাত্ৰ সন্থা তথা ৰামদিয়া ছাত্ৰ সন্থা তথা সামূহিক সাংস্কৃতিক কেন্দ্ৰ ৰামদিয়া পুথিভঁৰাল এওঁলোকে একেলগে তেওঁলোকৰ সহযোগত বিহুৰ কৰ্মশালা অনুষ্ঠিত কৰা হৈছিলে তাকে আজি সামৰণি পৰিলে আৰু জনপ্ৰিয় অভিনেত্ৰী ভ্ৰান্তিমতী ডাঙৰীয়ানী লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব আৰু আকৌ এদিন নতুন দিনত নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম ধন্যবাদ